জুবিন গাৰ্গৰ মোবাইলত উদ্ধাৰ বহু বিস্ফোৰক গোপন ৰহস্য। সিদ্ধাৰ্থই টকাৰ বাবে হত্যা কৰিছিল নেকি জুবিন গাৰ্গক? জুবিন গাৰ্গে গম পাইছিল সিদ্ধাৰ্থ শৰ্মাৰ বহু কলা অধ্যায়। কিদৰে সিদ্ধাৰ্থই জুবিনৰ পিছত গঢ়িছিল বিশাল সম্পত্তিৰ পাহাৰ। সম্পূৰ্ণ 12 দিনৰ অন্তত উদ্ধাৰ জুবিনৰ মোবাইল ফোন। শেহতীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই সিদ্ধাৰ্থ শৰ্মাই লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন। ছিংগাপুৰৰ পৰা গুৱাহাটীলৈ লৈ অহা মুহূৰ্তত যদিও জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা জুবিন গাৰ্গৰ মোবাইলটো বিচাৰিছিল, কিন্তু জুবিন গাৰ্গৰ মোবাইলটো দিবলৈ অস্বীকাৰ হৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। পিছে 12টা দিনৰ অন্তত জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী তথা CID। পিছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, জুবিন গাৰ্গৰ মোবাইল ফোনটোত এনে কি তথ্য আছিল যাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো? উল্লেখ কৰা প্ৰয়োজন যে জুবিন গাৰ্গে প্ৰতি বছৰে বিহু প্ৰগ্ৰেম কৰি 5ৰ পৰা 6 কোটি টকা লাভ কৰিছিল। পিছে 5ৰ পৰা 6 কোটি টকাৰ এটকাও হিচাপ দিয়া নাছিল বিগত 5 বছৰে সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ পিঠিৰ পিছফালে থাকি সিদ্ধাৰ্থ শৰ্মাই মহানগৰীৰ গুৱাহাটীত গঢ়ি তুলিছিল বিশাল সম্পত্তিৰ পাহাৰ। এতিয়া প্ৰশ্ন হৈছে, জুবিন গাৰ্গে বাৰু গম পাইছিল নেকি সিদ্ধাৰ্থ শৰ্মাৰ কুকাণ্ড, যাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মোবাইল ফোনটো মৃত্যুৰ পিছতো ৰাখিছিল নিজৰ লগত? সিদ্ধাৰ্থই টকাৰ বাবে হত্যা কৰিছিল নেকি জুবিন গাৰ্গক? তাক লৈ এতিয়া ব্যাপকভাৱে প্ৰশ্ন উত্থাপন হৈছে। লগতে জুবিন গাৰ্গৰ মোবাইলৰ পৰা সিদ্ধাৰ্থই ডিলিট কৰা তথ্যসমূহ অসম আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'বনে নাই, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হৈ পৰিব। নিউজ 6 ৰিপৰ্ট, আছাম মিডিয়া 24।